নমস্কাৰ। দুৰ্গা পূজাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিনসমূহৰ ভিতৰত মহা অষ্টমী এক বিশেষ। ধৰ্মীয় বিশ্বাস অনুসৰি দেৱী দুৰ্গাই মহিষাসুৰৰ সৈতে এই মহা অষ্টমীৰ পবিত্ৰ দিনটোতেই যুদ্ধ কৰি মহিষাসুৰৰ অহংকাৰ ধ্বংস কৰিছিল। সেইবাবে মহা অষ্টমীক কোৱা হয় অশুভ শক্তিৰ ওপৰত শুভ শক্তিৰ জয়ৰ প্ৰতীক। মহা অষ্টমীৰ আটাইতকৈ উল্লেখযোগ্য দিশ হ'ল সন্ধি পূজা। সপ্তমী আৰু অষ্টমীৰ শুভ সন্ধিক্ষণত দেৱীক 108টা পদুম ফুল আৰু 108টা প্ৰদীপ জ্বলাই বিশেষভাৱে আৰাধনা কৰা হয়। শক্তিৰ জাগৰণ, বিশ্বাস, দৃঢ়তা আৰু আশা ভৰসাৰ প্ৰতীক। অষ্টমীৰ দিনা বহু ঠাইত কুমাৰী পূজা পালন কৰা হয়। কুমাৰীজনীৰ ভিতৰত মা দুৰ্গাৰ শক্তি অনুভৱ কৰি তাইক পূজা কৰা হয়। মহা অষ্টমী মানে হৈছে শক্তিৰ বন্দনা, শুভ শক্তিৰ বিজয় আৰু সমাজক সৎ পথলৈ অনাৰ এক পবিত্ৰ আহ্বান। আপোনালোকক মহা অষ্টমীৰ এই পবিত্ৰ ক্ষণত জনাইছোঁ আন্তৰিক শুভেচ্ছা। ধন্যবাদ।